যেহেতু ফিজিক্যাল জিঅ'গ্ৰাফি আমাৰ 5টা ক্লাছ ইতিমধ্যে হৈ গৈছে আৰু আপোনালোকে জানে আমি খুব সুন্দৰভাৱে ক্লাছসমূহ কৰি আহিছোঁ আৰু এই 5টা ক্লাছৰ যিখিনি কনচেপ্ট আমি দিলোঁ সেই কনচেপ্টৰ ওপৰত ভিত্তি কৰি ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে এতিয়া APSC হওক আৰু আগন্তুক ADI কিন্তু খুব ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব গতিকে তাৰ ওপৰত বহুতে সুধি আছিলে যে এইকেইটা কনচেপ্টৰ ওপৰত ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেনেকৈ ধৰণে আহিব গতিকে এই ভিডিঅ'টো চোৱাৰ আগতে আগৰ 5টা ভিডিঅ' চাই ল'ব তেতিয়া অট'মেটিক ইয়াতে যিখিনি কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যনৰে উত্তৰ আপোনালোকে নিজেই দিব পাৰিব তথাপি মই দেখাই দিছোঁ কুৱেশ্যন নম্বৰ 91 টো আমি ৰাখিছিলোঁ কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট তাতে কৈছে যে ছামাৰ চলিষ্টিছ যিটো আছিলে তো এইটো occurs when the sun is overhead the tropic of Cancer তো summer solstice যেটো হয় তো এটো তেতিয়া হয় যেতিয়া নেকি সানটো টপিক অফ কেঞ্চাৰত অভাৰহেড হয় আৰু আমি কৈছিলোঁ যে সান সদায় ট্ৰপিকেল জোনতে অভাৰহিট হয় অৰ্থাৎ টপিক অফ কেঞ্চাৰৰ পৰা টপিক অফ কেপ্ৰিকনৰ যিখিনি ঠাই এই ঠাইখিনিতে সান সদায় অভাৰহেড হয় গতিকে ইয়াৰে যিটো অপশ্যন কুৱেশ্যন পইণ্ট 1 সেইটো শুদ্ধ হ'ব তাৰমানে সামাৰ চলিষ্টিছ যেতিয়া টপিক অফ কেঞ্চাৰত অভাৰহেড হ'ব তেতিয়াই কি হ'ব সামাৰ চলিষ্টিছ হ'ব নেক্সট উইণ্টাৰ চলিষ্টিছ তেতিয়া হ'ব যেতিয়া নেকি আপোনালোকৰ টপিক অফ কেপ্ৰিকনত সানটো অভাৰহেড হ'ব গতিকে অপশ্যন 2 টো শুদ্ধ গতিকে ইয়াতে কৈছে ইকুইনক্স অকাৰ্ছ when the sun is overhead at the equator যেতিয়া ইকুৱেটৰত সান অভাৰহেড হ'ব তেতিয়া ইকুইনক্স হ'ব গতিকে এই তিনিটা অপশ্যনেই শুদ্ধ আমি পঢ়ি আহিছোঁ গতিকে যদি আগৰ ভিডিঅ'কেইটা চাইছে তেতিয়া গম পাব গতিকে মই ইয়াতে ডিটেইলছত ক'বলৈ নাযাওঁ আগৰ ভিডিঅ'কেইটাত ইতিমধ্যে ইয়াৰ ওপৰত ডিটেইলছত কোৱা আছে গতিকে অপশ্যন 4টা আছে চাই লওকচোন কোনটো শুদ্ধ হ'ব which of the above statements are correct তো ইয়াতে অপশ্যন 8 আছে 1 and 2 only অপশ্যন B আছে 1 and 3 only অপশ্যন C আছে 1 2 and 3 আৰু অপশ্যন D আছে 1 and 3 only তো এনেকৈ ধৰণে এক্সাম বিলাকত আহিব আৰু ইয়াৰে যেহেতু গোটেই তিনিটাই আমি শুদ্ধ পালোঁ গতিকে শুদ্ধটো হ'ব অপশ্যন C গোটেই তিনিটাই শুদ্ধ হ'ব all of the above ইয়াতে যদি চাওঁ all three are standard astronomical facts no trap here basic concept clearly say তো ইয়াতে গোটেইখিনি কনচেপ্টটো মই যিহেতু দিছোঁ মই অলপ দেখাই দিছোঁ আচলতে ঠিক আছে তো নেক্সট আহিলে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইয়াতো ঠিক একেধৰণৰ এটা কুৱেশ্যনছ ইয়াতে কৈছে যে অপশ্যন 8 কৈছে এপিহিলিয়ন অকাৰ্ছ ইন জুলাই when earth is farthest from the sun মই কি কৈছিলোঁ এপিহিলিয়ন 4 জুলাই তাৰিখে হয় মই কৈছিলোঁ নে নাই কোৱা বাৰু আপোনাক ডেফিনেটলি কৈছিলোঁ তো এপিহিলিয়ন 4 জুলাই তাৰিখে হয় আৰু এপিহিলিয়ন তেতিয়াই হয় যেতিয়া নেকি আমাৰ আৰ্থখন সানৰ পৰা ফাৰ্টেষ্ট দূৰত্বত থাকে বেছি দূৰত্বত থাকে ঠিক আছে অপশ্যন A টো ইয়াতে শুদ্ধ নেক্সট পেৰিহিলিয়ন অকাৰ্ছ ইন জানুৱাৰী পেৰিহিলিয়ন 3 জানুৱাৰীত হয় মই কৈছিলোঁ নে নাই কোৱা 3 জানুৱাৰীত হয় বুলি মই ডিৰেক্টলি কৈ আহিছোঁ আৰু ইয়াৰ ওপৰত কুৱেশ্যন আছিলে গতিকে এইটো শুদ্ধ উত্তৰ হ'ব য'ত নেকি আৰ্থটো ক্ল'জেষ্ট টু দ্য ছান আৰ্থ তেতিয়া একেবাৰে ওচৰত থাকে ক্ল'জেষ্টত থাকে অপশ্যন 2 টো শুদ্ধ উত্তৰ হ'ব নেক্সট যে ছিজন আৰ কজ ডিউ টু ভেৰিয়েশ্যন ইন আৰ্থ এণ্ড ছান ডিষ্টেঞ্চ মই কেতিয়াবা কৈছিলোঁ জানো পৃথিৱীৰ আৰু সূৰ্যৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি ছিজন চেঞ্জ হয় মই কৈছিলোঁ জানো নাই কোৱা মই কৈছিলোঁ যে ৰিভলিউশ্যনৰ কাৰণে ছিজন চেঞ্জ হয় বা টিল্ট আৰ্থৰ যিটো টিল্ট হয় তো তাৰ কাৰণে যিটো ছিজন সেইটো চেঞ্জ হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন A আৰু অপশ্যন 1 আৰু অপশ্যন 2 তাৰমানে 1 and 2 য'ত আছে অপশ্যন সেইটোৱে হ'ব শুদ্ধ উত্তৰ ইয়াত চাওক which are correct বুলি আছে ইয়াতে অপশ্যন 1 and 2 অপশ্যন A will be the correct answer হ'ব বাকী কিন্তু 3 নম্বৰটো কেনচেলেই হৈ যাব ঠিক আছে তো ইয়াতে চাওক ইয়াতে মই লিখি ৰাখিছোঁ ছিজন আৰু কজ এক্সিয়েল টিল্ট নট ডিষ্টেঞ্চৰ কথা ইয়াত নাহে নেক্সট 93 নম্বৰ কুৱেশ্যনটো কি দিয়া আছিলে আমি এইটো কুৱেশ্যন ৰাখিছিলোঁ যে পইণ্ট নম্বৰ 1ত ৰাখিছিলোঁ যে জিৰ' শ্বেডো ডে অকাৰ্ছ অনলি উইদিন দ্য ট্ৰপিকেল ৰিজন সেইটো কথাও আমি কৈ আহিছিলোঁ যে ট্ৰপিক অফ কেঞ্চাৰৰ পৰা ট্ৰপিক অফ কেপ্ৰিকনৰ যিখিনি ঠাই এই ঠাইখিনিৰ মাজতে সদায় ছানটো অভাৰহেড হয় আৰু সেইখিনিতে জিৰ' শ্বেডো ডে হ'ব গতিকে এণ্টাৰ্কটিকাত গৈ পিনি জিৰ' শ্বেডো ডে হ'ব নোৱাৰে হয়নে সেইটো কথা আমি আলোচনা কৰি আহিছোঁ যোৱাকালি আকৌ এটা ক'বলৈ নাযাওঁ ডিটেইলছত মাত্ৰ আপোনালোকক জনাই থৈছোঁ নেক্সট অপশ্যন 2ত আছে ইট অকাৰ্ছ when the sun is exactly overhead at noon হয় এইটো তেতিয়াই অকাৰ হ'ব যেতিয়া নেকি নুনত 12 বজাত ছানটো একজেক্টলি অভাৰহেড হ'ব মানুহৰ মূৰৰ একজেক্টলি অভাৰহেড হ'ব তো তেতিয়াই এইটো হ'ব হয়নে সেইটো কথাও আমি কৈছোঁ গতিকে অপশ্যন পইণ্ট 1 পইণ্ট 2 শুদ্ধ পইণ্ট 3 আছে ইট কেন অকাৰ আউটছাইড দ্য টপিক অফ কেপ্ৰিকন মই কৈছিলোঁ জানো টপিক অফ কেপ্ৰিকন বা টপিক অফ কেঞ্চাৰৰ আউটছাইডত ই কেতিয়াও অভাৰহেড নহয় আৰু অভাৰহেড নহ'লে কেতিয়াও জিৰ' শ্বেডো ডে হ'ব নোৱাৰে গতিকে অপশ্যন 1 এণ্ড অপশ্যন 2 উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে ইয়াতে অপশ্যন A টো শুদ্ধ উত্তৰ হ'ব এ উইল বি দ্য কাৰেক্ট আনচাৰ ঠিক আছে এইখিনিলৈকে বুজি পাইছে নিশ্চয় চাওক জিৰ' শ্বেডো হেপেন্স অনলি বিটুইন টু ট্ৰপিক্স তাৰমানে টপিক অফ কেঞ্চাৰ আৰু টপিক অফ কেপ্ৰিকন টপিক অফ কেঞ্চাৰ 23.5 ডিগ্ৰী নৰ্থ আৰু টপিক অফ কেপ্ৰিকন 23.5 ডিগ্ৰী সাউথ নেক্সট 94 নম্বৰ কুৱেশ্যনটো মন কৰক 94 নম্বৰ কুৱেশ্যনটো কি ৰাখিছিলোঁ
পইণ্ট ওৱানত আছে লিথোস্ফিয়াৰ ইনক্লুডছ ক্ৰাষ্ট এণ্ড আপাৰমষ্ট মেণ্টেল যোৱাকালি আলোচনা কৰিছোঁ লিথোস্ফিয়াৰ একেবাৰে ওপৰৰ যিটো স্তৰ হয় তাত ক্ৰাষ্ট আৰু আপাৰমষ্ট মেণ্টেলে আছিলে হয় এইটো পইণ্ট শুদ্ধ নেক্সট এষ্টেনস্ফিয়াৰ লাইজ বিল' লিথোস্ফিয়াৰৰ তলতে এষ্টেনস্ফিয়াৰ আছিলে আৰু এইটো ছেমি চলিড আছিলে সেইটো কথা আমি আলোচনা কৰিছোঁ গতিকে সেইটো শুদ্ধটো হ'ব অপশ্যন পইণ্ট 2 শুদ্ধ আৰু পইণ্ট 3 কৈছিলোঁ যে এষ্টেনস্ফিয়াৰ ইজ ৰেছপঞ্চিবল ফৰ প্লেট টেকটনিক মুভমেণ্ট তো এষ্টেনস্ফিয়াৰটো প্লেট টেকটনিক মুভমেণ্টৰ কাৰণে ৰেছপঞ্চিবল হয় নেকি আমি সেইটো কথাও কালি আলোচনা কৰিছিলোঁ গতিকে অপশ্যন 4টা আছে দেখিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 2 and 3 গতিকে গোটেই তিনিটাই হ'ব শুদ্ধ উত্তৰ আৰু এইটো বহুত এটা কনচেপচুৱেল কুৱেশ্যনছ মনত ৰাখি থৈ দিব ঠিক আছে নেক্সট 95 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাই লওক 95 নম্বৰ কুৱেশ্যনটো কি ৰাখিছিলোঁ ইয়াতে ৰাখিছিলোঁ যে মেছ'স্ফিয়াৰ ইজ আনাডাৰ নেম অফ দ্য লোৱাৰ মেণ্টেল কৈছিলোঁ ন আমাৰ মেণ্টেলৰ আপাৰ মেণ্টেলটো কি বুলি কোৱা হয় আমি এতিয়া পঢ়ি আহিছোঁ এষ্টেনস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰটো হৈছে লোৱাৰ মেণ্টেল গতিকে অপশ্যন পইণ্ট 1টো শুদ্ধ নেক্সট মেছ'স্ফিয়াৰ ইজ লিকুইড ইন নেচাৰ হয়নে মেছ'স্ফিয়াৰটো লিকুইড হয়নে নহয় মেছ'স্ফিয়াৰটো সম্পূৰ্ণৰূপে এটা চলিড স্তৰ হয় কিন্তু এষ্টেনস্ফিয়াৰটো ছেমি চলিড আছিলে গতিকে অপশ্যন 2টো ভুল হ'ব নেক্সট আউটাৰ কোৰ ইজ লিকুইড ইন নেচাৰ আউটাৰ কোৰটো লিকুইড হয় নেকি যিটো নেকি আউটাৰ বেৰিস্ফিয়াৰ বুলি আমি জানিছিলোঁ তো আউটাৰ বেৰিস্ফিয়াৰটো লিকুইড হয় শুদ্ধ অপশ্যন 1 and 3 উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট তললৈ যদি আমি যাওঁ ইয়াত চাওক মেছ'স্ফিয়াৰ লোৱাৰ মেণ্টেল ইজ চলিড মই এইটো কৈ আহিছোঁ নেক্সট 96 নম্বৰ কুৱেশ্যনটো চাওক তাতে আছে ইনাৰ কোৰৰ কথা আহিছে ইয়াতে ইনাৰ কোৰ ইজ চলিড ডিউ টু হাই প্ৰেছাৰ যিটো ইনাৰ কোৰ যিটো ইনাৰ বেৰিস্ফিয়াৰটো সেইটো কি সেইটো চলিড হয় কিন্তু আউটাৰটোহে লিকুইড আছিলে নহয় জানো গতিকে অপশ্যন পইণ্ট 1টো শুদ্ধ নেক্সট আউটাৰ কোৰ ইজ চলিড ডিউ টু ল' টেম্পাৰেচাৰ আউটাৰ কোৰটো চলিড নেকি নো আউটাৰ কোৰটো লিকুইড হয় নেক্সট কোৰ ইজ মেইনলি কম্প'জড অফ নিকেল এণ্ড আইৰণ পঢ়িছিলোঁ ন চিয়াল সীমা পাহৰিছে নেকি এইখিনি চিয়াল সীমা আৰু নিফে হয়নে নিফে কোৰত নিফে আছে তাৰমানে নিকেল আৰু আইৰণ আছে গতিকে 1 and 3 উইল বি দ্য কাৰেক্ট এনচাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এত আছে 1 and 3 ঠিক আছে নেক্সট 97 নম্বৰ কুৱেশ্যনটো গৈ যাম 97 নম্বৰ কুৱেশ্যনটোত কি আছে চাওক Consider the following statements. Okay, mental occupies about 83% of Earth volume. কালি কৈছোঁ যে মেণ্টেলটোৱে আমাৰ আৰ্থৰ আটাইতকৈ ডাঙৰ পাৰ্ট হয় য'ত নেকি 83% মেণ্টেল হয় গতিকে অপশ্যন এইটো শুদ্ধ উত্তৰ নেক্সট ক্ৰাষ্ট অকুপাইজ এবাউট 60% নো ক্ৰাষ্ট 60% নহয় 16% নহয় ক্ৰাষ্টটো আছিলে 1% আৰু কোৰ অকুপাইজ 1% নো কোৰটো 16% ইয়াত উল্টাকৈ লিখা আছে গতিকে অপশ্যন অকল এটাই শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে 1 উইল বি দ্য কাৰেক্ট এনচাৰ হয়নে এইটো ওলোটাকৈ দিয়া আছিলে কনফিউজ কৰিবলৈ আপোনালোকক নেক্সট 98 নম্বৰ কুৱেশ্যনটো চাওক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ তো তাতে কৈছে যে আইৰণ ইজ দ্য বেষ্ট মষ্ট এমাউণ্টেড এলিমেণ্ট ইন দ্য আৰ্থ মই কালি মনত ৰখাবলৈ টিপছ দিছিলোঁ আৰ্থ আৰু ক্ৰাষ্টৰ ওপৰত তো আইৰণটো আৰ্থত আটাইতকৈ মষ্ট এমাউণ্টেড এলিমেণ্ট হয়নে নহয় হয় কাৰণ আমি ইয়াতে পঢ়িছিলোঁ IOS মেক্সে নিকলা এনেকৈ ধৰণে পঢ়িছিলোঁ গতিকে আই মানে আইৰণ নেক্সট অক্সিজেন হয়নে গতিকে অপশ্যন এটো হ'ব 1টো হ'ব শুদ্ধ নেক্সট পইণ্ট 2টো কি আছে অক্সিজেন ইজ দ্য মষ্ট এবাউণ্টেড এলিমেণ্ট ইন দ্য আৰ্থ ক্ৰাষ্ট হয় আৰ্থ ক্ৰাষ্টত অক্সিজেন মষ্ট এবাউণ্টেড হয়নে নহয় কাৰণ আমি পঢ়িছিলোঁ OS এইম ক্ৰাষ্টৰ কাৰণে OS এইম পঢ়িছিলোঁ হয়নে নহয় গতিকে O ফৰ অক্সিজেন শুদ্ধ নেক্সট চিলিকন ইজ ছেকেণ্ড মষ্ট এমাউণ্টেড ইন দ্য ক্ৰাষ্টত চিলিকন ছেকেণ্ড মষ্ট হয় এইটো চাওক চিলিকন এছ ফৰ চিলিকন গতিকে গোটেই তিনিটাই হ'ব শুদ্ধ উত্তৰ তাৰমানে কি হ'ব ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে মনত ৰাখিব 1 2 and 3 অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ হৈ যাব ঠিক আছে 99 নম্বৰ কুৱেশ্যনটো চাই লওক 99 নম্বৰ কুৱেশ্যনটো চাই লওক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইয়াতো সি একেই কৈছে ইয়াতে কৈছে প্ৰথম পইণ্টটোত কণ্টিনেণ্টেল ক্ৰাষ্ট ইজ ৰিচ ইন চিয়াল কণ্টিনেণ্টেল ক্ৰাষ্ট একদম ক্ৰাষ্টত মই কি থাকে বুলি কৈছিলোঁ চিয়াল থাকে বুলি কৈছিলোঁ আৰু ইয়াত চিয়ালেই আছে শুদ্ধ অচিনিক ক্ৰাষ্ট ইজ ৰিচ ইন সীমা মই কৈছিলোঁ অচিনিক ক্ৰাষ্টত কি থাকে সীমা থাকে ইয়াৰ লগতে মেণ্টেলতো সীমা থাকে অপশ্যন 2টো শুদ্ধ অচিনিক ক্ৰাষ্ট ইজ লাইটাৰ দেন কণ্টিনেণ্টেল ক্ৰাষ্ট নো অচিনিক ক্ৰাষ্টটো লাইটাৰ নহয় কণ্টিনেণ্টেল ক্ৰাষ্টটো লাইটাৰ হয় দেন অচিনিক ক্ৰাষ্ট গতিকে অপশ্যন 3টো ভুল হ'ব গতিকে 1 and 2 ইজ দ্য অনলি কাৰেক্ট হ'ব গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ অনলি এ
1 and 2 অনলি কাৰেক্ট হ'ব নেক্সট 100টা কুৱেশ্যন 100 নম্বৰ কুৱেশ্যন চাওকচোন ছটা ভিডিঅ'তে 100টা কুৱেশ্যন আমাৰ ডিছকাশ্যন হৈয়ে গ'ল আৰু মই ভাবিছোঁ এইখিনিত বহুখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈছে আৰু যদি ক্লিয়াৰ হৈছে বুলি ভাবিছে তো ডেফিনেটলি চেনেল ছাবস্ক্ৰাইব কৰি বেলখনটি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে আৰু কমেণ্টত জনাব ভিডিঅ' মোক কেনেকুৱা পাইছে হেল্পফুল হৈছে নে নাই হোৱা ঠিক আছে তো ইয়াৰ ওপৰত ভিত্তি কৰি আমি পাছলৈ বেলেগ বেলেগ টপিকৰ ওপৰতো ভিডিঅ'বিলাক লৈ আহিম নেক্সট 100 নম্বৰ কুৱেশ্যনত আছে যে টেম্পাৰেচাৰ ইনক্ৰিজেছ উইদিন দ্য ডেপ্থ ইনচাইড দ্য আৰ্থ তো টেম্পাৰেচাৰ বাঢ়ি যায় ভিতৰলৈ যেতিয়া আৰ্থখনৰ ভিতৰলৈ সোমাই গৈ থাকে নহয় জানো গতিকে পইণ্ট 1টো শুদ্ধ নেক্সট দ্য এভাৰেজ জিঅ'থাৰ্মেল গ্ৰেডিয়েণ্টছ ইজ এবাউট 1 ডিগ্ৰী পাৰ 32 মিটাৰ মই এইটো প্ৰথম ক্লাছতে চাগে কৈছিলোঁ হয় আমাৰ তললৈ যিমান পৃথিৱীৰ তললৈ ভূভাগলৈ ভূত্বকলৈ বা মেণ্টেললৈ যিমান সোমাই যোৱা যাব প্ৰতি 32 মিটাৰত 1 ডিগ্ৰী চেলচিয়াছকৈ উষ্ণতা বাঢ়িব গতিকে ভিতৰত পৃথিৱীৰ ভিতৰ ভাগত বহুত বেছি গৰম হয় নেক্সট টেম্পাৰেচাৰ decreases in the mental region টেম্পাৰেচাৰ কমে বুলি কৈছে তো এইটো ভুল অপশ্যন 3টো পইণ্ট 3টো ভুল গতিকে অপশ্যন 1 and 2 অনলি কাৰেক্ট হ'ব অপশ্যন 8 আছে সেইটো অপশ্যন 1 and 2 অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে আপোনালোকৰ কাৰণে আৰু যদি হেল্পফুল হৈছে বুলি ভাবিছে তো ডেফিনেটলি চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব তো থেংক ইউ so much see you next video